কবিতাৰ শিৰোনাম কি পালি শিপিনী। কবি যতীন্দ্ৰ কুমাৰ বৰগোহাঁই। কি পালি শিপিনী, বনচিলি উৰে ৰাতি, ভৰাই সুতলাহি, পৰৰ কাপোৰকে বলি দিনে ৰাতি। বলি এৰি মুগা পাত, তোৰ চোন আজি ৰিহাখনো নাই জক জক গাত। কি পালি খেতিয়ক, বঞ্চনাতে কৰি দিলি পাৰ উৰেটি জীৱন। বোকা পানী খচি খচি, কপালৰ ঘাম মচি, জীৱন শৰাই ঘাটৰ ঘাটিছিলি সপোন সোণোৱালী পুং। তলিত পালি দেখো সুদা, তোৰ মাজ ডালোতে এডোখৰ ফুটা। তোৰ পথাৰৰ ধানেৰে মহাজন হল বৰ বৰ পেটা। কি পালি শ্ৰমিক, শ্ৰমৰ ঠিকাৰে তোৰ বান্ধিলি চহৰ বৰ বৰ কাৰখানাগাৰ। তোৰ বাহুৰ পেশী দেখো বেইনেতে ফালি গল, যদিও বা কৈছিলি মাথো দিব লাগে প্ৰাপ্য বেতন আমাৰ। কি পালি খেতিয়ক বনুৱা শিপিনী, আজিলৈকে জানো চলনাৰ কিবা ওৰ পালি। আজি টঙালি ভালকৈ বান্ধিবৰ হল, কোটেশাল নিগনি খেদিবৰ হল। বানপানী মহাজন বলিয়া হাতী খেদাম বুলি হল গহিবৰ বৰ বৰ জনতাৰ অগ্নিগড়। ধন্যবাদ।